বন্ধুসকলক ইংৰাজীৰ নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি ইয়াত আজি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ডিফু আঞ্চলিক সমিতিৰ বিশেষ এটা অভিযোগ পাইছিলোঁ। সেই অভিযোগৰ মৰ্মে ইয়াত আপোনাৰ ডিফু প্ৰেছ ক্লাবত আমি উপস্থিত হ'লোঁ। অভিযোগটো হ'ল আৰু তেওঁলোকে যি আপোনাৰ ধৰণত আমাৰ দুৰ্নীতি আমি ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ সংগঠনটো জন্ম হৈছিলে। কিন্তু ইয়াত কিছু অভিযোগ হৈছে তেওঁলোকে কিছু বিষয়বীয়াৰ লগত কোনো ধৰণৰ আমাৰ কাৰ্যসূচী নোহোৱাকৈ তেওঁলোকে আপোনাৰ পইচাসমূহ সংগ্ৰহ কৰা আমি অভিযোগ পাইছোঁ। গতিকে আমি বছৰত আপোনাৰ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসত আমি 9 ডিচেম্বৰ সময়ত ৰাইজে যি ধৰণৰ মৰম দিয়ে সেই মৰমহে আমি আঁকোৱালি লওঁ। গতিকে ইয়াত কিছু আপোনাৰ দুৰ্বৃত্ত আপোনাৰ ব্যক্তিয়ে নিজভবীয়াকৈ আমাৰ সদস্য কিছুৱে নিজভবীয়াকৈ কোনো অনুষ্ঠান নোহোৱাকৈ ধন সংগ্ৰহ কৰা আমি অভিযোগ পাইছোঁ। এই ধন সংগ্ৰহ কৰাত আমি আজি ডিফু আঞ্চলিক সমিতিৰ আমি আহি ইয়াত দেখা পাইছোঁ আৰু আপোনাৰ সংগঠনৰ সদস্যসকলে স্পষ্ট কৈছে যে এই সমিতিৰ সভাপতি ডাঙৰীয়াক আমি অতি শীঘ্ৰে অব্যাহত দিব লাগে। কিন্তু আমি যেতিয়া কথা আপোনাৰ সদস্যসকলৰ লগত আলোচনা বিবেচনা কৰিলোঁ, এই আলোচনা বিবেচনাত আমি দেখা পালোঁ যে সঁচাকৈ হয় কিছু পক্ষ সঁচা পাইছোঁ আমি। সেই পক্ষত আজি আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত যি ডিফু আঞ্চলিক সমিতি আপোনাৰ গঠন হৈছিলে, সেই গঠনত আমি সভাপতি ডাঙৰীয়াক আজি আমি এই ডিফু আঞ্চলিক সমিতিৰ পৰা সভাপতি ডাঙৰীয়াক পদত্যাগ আমি ঘোষণা কৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি। সভাপতিগৰাকীৰ নাম কি বাৰু? অৰুণ তেৰাং। অৰুণ তেৰাং। আৰু যদি আপোনালোকৰ সংবাদ মাধ্যমত এটা কথা আমি স্পষ্ট কৰি দিব খুজিছোঁ যে আমাৰ সংগঠনৰ নামত যদি কোনো ব্যক্তি বা সদস্যই কোনো অনুষ্ঠান নোহোৱাকৈ ধন সংগ্ৰহ কৰে তেনে তেওঁৰ ওপৰত আমি উচিত ব্যৱস্থা ল'ম, এজাহাৰ দিবলৈ আমি বাধ্য হ'ম। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমত আমি তেওঁলোকক ইয়াৰ এই সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকক সুকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত তেওঁলোকে এই ধৰণৰ কাৰ্যকল্পনাৰ লগত জড়িত নাথাকে যে, আৰু কোনো লগত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমত যি সদস্যসকল আছে তেওঁলোকে কোনো ধন সংগ্ৰহ নকৰে। এই মোৰ বিনম্ৰভাৱে অনুৰোধ। আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমত আমি ক'ব বিচাৰিছোঁ, আমাৰ এটা কি সংগঠনৰ নীতি আছে, আমি RTR বিভাগেদি আমি যিকোনো তথ্যৰ জনা অধিকাৰ 2005 চনত আমি দিওঁ আৰু সেই বস্তুৰ আমি ফাদিল কৰি কিছু আমাৰ সংগঠনৰ সদস্য আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়বীয়াই কি কৰে, তেওঁলোকৰ লগত এটা আপোনাৰ RTR বিভাগেদি ভিতৰীয়া বুজাবুজি শক্তিক তেওঁলোকে ধনৰ ক্ষেত্ৰত কিবা কৰে। কিন্তু এই RTR তথ্য দি আমি এটা কেন্দ্ৰীয় সমিতিৰ অনুমতি লৈহে RTR মাৰিব পাৰিব। আৰু কেন্দ্ৰীয় সমিতিৰ অনুমতি নোলোৱাকৈ কোনো দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সদস্যই হওক, জিলা সমিতি হওক, আঞ্চলিক সমিতি হওক, কোনো ধৰণৰ আপোনাৰ RTR বিভাগটো মাৰিব নোৱাৰে। এই আপোনালোকৰ সংবাদ মাধ্যমত আমি স্পষ্ট কৰি দিছোঁ আজি। আপোনালোকে যে উল্লেখ কৰিছে সভাপতিগৰাকীসকলে আমাক তেওঁলোকে অৱগত কৰিছে। সেই অৱগত কৰাত আমি আলোচনা মৰ্মে আজি ইয়াত আহিলোঁ। দেখাও পাইছোঁ কিছু কথা আমি সত্য প্ৰমাণ পোৱা গৈছে। তেওঁৰ লগত সভাপতিৰ লগত আন কোনোবা আৰু জড়িত আছে নেকি? এতিয়ালৈকে ওলোৱা নাই, তেওঁলোকৰ লগত কোনো জড়িত থকা আমাৰ দেখা পোৱা নাই। কেৱল সভাপতিগৰাকীৰ ওপৰতহে অভিযোগটো তেওঁৰ ওপৰতে আহিছে। এতিয়া আঞ্চলিক সমিতিখনৰ কথা কি ভাবিছে? আঞ্চলিক সমিতিও আমি পুনৰ গঠন কৰিম। আমি খুব শক্তিশালী এটা ডিফুত আমি আঞ্চলিক সমিতি গঠন কৰিম আৰু সভাপতিৰ দায়িত্ব অতি শীঘ্ৰে আমি দিম। আপোনালোকৰ ওচৰতে সংবাদ মাধ্যমৰ জৰিয়তে দিয়া হ'ব। কেলৈ কি আপোনালোকৰ যিটো সভাপতি আমি পদত্যাগ কৰিছোঁ, তেওঁ যদি আপোনাৰ ক'ৰবাত গৈ কিবা এটা কৰিবলগীয়া হয় তেনেহ'লে আমি এইটো আপোনাৰ আমাৰ সংগঠনৰ এটা নীতি আদৰ্শ আমাৰ শেষ হ'ব বুলি আমি ভাবিছোঁ। গতিকে আমি সভাপতি লগালগ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আজিয়ে ঘোষণা কৰি দিম।